যেবে থাকে সর্বেন্দ্রিয় বিষয়চিত যেবে নাহি হস্ত দেহাবি বর্জিত হস্তপদ হইলেও ধরিয়া নাহি চক্ষু তথাপিও দেখিতে নাহি কর্ণ কভু শব্দ যদি ধরে ইমান সময় এই প্রয়োগ করলে পরাপক্ষে অপরাপক্ষে ক্ষেত্র সফিষ্টত্ব আত্মা পরমাত্মা চেতন ধ্যান সমাধি বিভিন্ন কথাবোৰ কোৱা হ'ল আৰু ভক্তি কৰিবৰ বাবে কৃষ্ণই অৰ্জুনক এক কৰি অৰ্থাৎ 20টা উপায় মই অমানিত আদি কৰি 2টা প্ৰকাৰ ভক্তি খালি বাৰ যা উপায় খাৰে খাৰ ভক্তি কৰিবৰ 20টা উপায় আছে প্ৰথমটোৱে হ'ল অমানিত অমানিত মানে নিজক নজহুৱা বহুতে তাৰমানে পায় নহয় মোৰ অমুক আছে মোৰ ইমানখিনি বেংক বেলেঞ্চ আছে মোৰ ইমান ঘৰ মাটি আছে নকয় নহয় মোৰ আখৰকেইটা ভাল মোৰ নিচিনাকৈ মানে মই প্ৰেচিডেণ্ট হৈ থাকিলে নামঘৰত কিমান উন্নতি হৈছে কিছুমানে নজহাই নেকি তহঁতে পাৰিবি নেকি মই 4 দিনত কিমান কালেকশ্যন দিছোঁ নামঘৰটো পাৰিছে কিন্তু লগত যদি আমি নগ'লোহেঁতেন জহাই ভাল পাইছে সেইটো যিয়ে নিজকে নজহাই সেইটো হৈছে অমানিত্য নিজকে কিছুমানে খুব জহাই ভাল পায় মোৰ নিচিনা আখৰ হ'ব নেকি হয় নহয় বহুতে সেনেকৈ ভাল হয় নহয় গতিকে তাকে কৈছে অমানিত্য আদি কৰি পীড়িত থকা পৰম উপায় যেনে ভক্তিকেইটা যাক বোলে অমানিত্য কথা সংখ্যা গুণক প্ৰশংসা নকৰিবা আপোনাৰ কি গুণ আছে সেইখিনি নিজে নক'ব তাৰ বিপৰীতেও কথা এটা কৈছে কেতিয়াবা যদি হিতে বিপৰীত হয় তেখেতকে এটা অপযশ দিয়া হয় তেখেতে যেতিয়া দেখে গোটেই সমাজখনে বিপৰীত পৰি তেতিয়া এখেতে নিজক শুদ্ধ বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰি ধৈৰ্য ধৰিব লাগিব কেতিয়াবা যদি বিপদত পৰে ভকতে বদনাম দিয়ে তেতিয়া কি কৰিব লাগে বিপক্ষৰ মুখত চূণ সানিবৰ চেষ্টা কৰিব এৰি তেওঁ মৌন হ'ব লাগিব নিজক শুদ্ধ বুলি আপুনি যদি প্ৰতিষ্ঠা কৰিবলৈকে যায় যেনেকৈ বিপৰীত পক্ষ বিৰোধী পক্ষৰ লিডাৰবোৰক ৰুলিং পাৰ্টি বুদ্ধি কৰি কিবা এটা দুখত যদি জেলত সোমাই দিব পাৰি তাৰপিছত তেওঁৰ গাত 150 মান কেছ জাপি দিব গতিকে যেতিয়া ভকতে বিপদত পৰিব তেতিয়া কাছৰ দৰে হ'ব লাগে কাছই যেতিয়া বিপদ দেখে
তেতিয়া নিজকে এটা শিলগুটিত পৰিণত কৰে। যেতিয়া বিপদ আঁতৰি যায় আকৌ সি ক্ৰলিং কৰে। লকডাউনৰ সময়ৰ কথা, শিয়াল এটা গাঁতৰ পৰা ওলাই বহুদিন একো খাব পোৱা নাই। সি ভাবিলে শুকান হাড় এডাল পালেও আৰু দেখিলে শিলগুটি এটা খোজকাঢ়ি গৈ আছে। শিয়ালে ভাবিলে শিলগুটিয়ে খোজকাঢ়ি এক দৌৰ মাৰি শিলগুটিৰ কাষ পালেগৈ আৰু শুনিছে। তেতিয়া গম পালে মাংস গোন্ধাইছে। তেতিয়া গম পালে এইটোৰ ভিতৰত, এই শিলগুটিটোৰ ভিতৰত মাংস আছে। তেতিয়া শিলগুটি গৈছে, হে না খোজকাঢ়ি থকা শিলগুটি মোক দেখি যে ৰৈ গলা, তুমিনো কি? তেতিয়া কাছতে কৈছে, মামা মোৰ নাম কাছ, মাংস গোন্ধাইছে যে মোৰ শিলৰ নিচিনা যিটো বুলেট প্ৰুফ জেকেট দেখিছে আপুনি, তাৰ ভিতৰত মাংস আছে। মোৰ যে বৰ ভোক লাগিছে, আপুনি মোক। তেতিয়া শিয়ালটোৱে পঠালিকে কাছটোক কামুৰিছে, নোৱাৰিলে। সেইটো তোৰ পিঠি আৰু মুখত ইমান টান নাই। মোৰ দুখ নহয় নহয়, মোৰ মা দেউতাই মোক এনেকেই বনাইছে। তেতিয়া কাছতে এটা কাম কৰে, আপোনাৰ সমান বোলে বুদ্ধিৰ পানী নাই, কিন্তু এটা কাম কৰকচোন। এই জনালোকে হয় টান বস্তুবিলাক বোলে পানীত ভিজাই দিলে ঢিলা হয়। কাষে পাজৰে পানী আছে নেকি? সেইখন কলম নদী, তাতে দি পেলাই জোৰাই দিয়কচোন। কাছটো শিয়ালটোৱে জোৰাই দিওঁতে কাছতে তাত বাই বাই দি গুচি গ'ল। কি ক'লে কাছতে? মামা বাই বাই, পিছত দেখা হ'ব। অৰ্থাৎ গুৰু আসনৰ তলত কি দিছে? কাছ। কাছটোৰ তলত কি আছে? হাতী। হাতীৰ ওপৰত কি আছে? সিংহ। কাছটো ভক্তিৰ প্ৰতীক। ভক্তি কৰিব কাৰণে পাপ ভস্তি, গতিকে পাপ ভস্তিক বিধান কৰিবৰ কাৰণে নাম সিংহ। পুনৰ নৰমতে মাধৱৰ নাম সিংহ প্ৰকাশ হয় হাতী পৰে, যাৰ শব্দ শুনি ভয়ে মহা পাপ ভস্তি স্বয়ং এই পলায়তী প্ৰাসত চাৰিটা সিংহক লাগিলে এটা হাতীকো বগৰাই দিয়ে। গতিকে নাম সিংহক আদৰি আনক, পাপ ভস্তিক বিধান কৰিব, শিয়ালৰ হাতৰ পৰা কাছ বাচি যাব। গতিকে বিপদত ধৈৰ্য নেহেৰুৱা হ'ব। বিপদ দেখিলে শিলৰ নিচিনা দৃষ্টিৰ হওক, বিপদ আঁতৰিবলৈ এগেইন কৰিব। গতিকে কেতিয়াবা যদি আপোনালোকক বদনাম দিয়ে, আপুনি নিজে জানে আপুনি শুদ্ধ সত্য, নিজক বচাবৰ চেষ্টা কৰি আত্মৰক্ষাৰ চেষ্টা কৰিব। গৰিলা যুদ্ধৰ টেকনিক কৰিব। গৰিলা যুদ্ধত কি কৰে? দুখোজ পিছুৱাই আহিব লাগে আৰু শত্ৰুপক্ষৰ দুৰ্বলতাবিলাক অনুসন্ধান কৰিব লাগিব। আৰু শত্ৰুপক্ষৰ দুৰ্বলতাবিলাক অনুসন্ধান কৰি গৱেষণা কৰি এটা মুখ্যম আঘাত দিব লাগে, শত্ৰুপক্ষই যাতে পুনৰ থিয় দিব। সেইটো গৰিলা যুদ্ধৰ টেকনিক। আপোনাক যেতিয়া বদনাম দিয়া হ'ল, দুখোজ পিছুৱাই আহক, নিজৰ ভেটি সুদৃঢ় কৰক আত্মৰক্ষাৰ কাৰণে। আৰু সময়ে আপোনাক এদিন সত্য শুদ্ধ বুলি প্ৰতিষ্ঠা দিব। অসমৰ এজন বিজ্ঞানী লখিমপুৰত থাকে, নামটো মই নকওঁ, গোটেই ৱৰ্ল্ডে জানে। এতিয়ালৈকে ৩০০মান বস্তু আৱিষ্কাৰ কৰিলে, নামটো নকওঁ দে বেয়া নাপাব। লখিমপুৰত এটা ৰাস্তা ঠিকাদাৰে বেয়াকে বনায় আৰু তেওঁৰ ঘৰৰ পদূলিত আছে। তেওঁ ক'লে ৰাস্তাটো নিৰ্মাণত গাফিলতি আছে, নিম্নমানৰ কাম হৈছে। ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে ভাবিলে এওঁৰ কাৰণে আমি ভৱিষ্যতে কাম নাপাওঁ, আৰু দুজনী টকালগীয়া নাৰীক লগ লগাই 14 লাখ টকা এই আইনগৰাকীক দি তেওঁক জেলৰ ভাত খোৱালে বিজ্ঞানীজন। আৰু কিবা কাৰণত ছোৱালী দুজনী ধৰা পৰিল আৰু আজি জেলৰ পৰা কিন্তু সেই নিৰ্দোষী মানুহজন খালাচ পালে। আৰু যি দুজন ঠিকাদাৰ ইঞ্জিনিয়াৰ আছিল তেওঁলোক ডিপাৰ্টমেণ্টৰ পৰা বহিষ্কাৰ, এতিয়া ভিক্ষাৰী অৱস্থা। মনত ৰাখিব, জুই খালে এবাৰ থাকিবই লাগিব। ধোঁৱা যদি আছে তলত জুইও আছে, হয়নে? আৰু আজি সময়ে প্ৰতিষ্ঠা কৰিলে তেওঁ যে শুদ্ধ আছিল। গতিকে অকণমান ধৈৰ্য ধৰিব, বিপদত পৰিলে এদিন সময়ে আপুনি যে শুদ্ধ সত্যত আছে, সময়ে প্ৰতিষ্ঠা কৰিব। আপুনি নিজকে বিপৰীত পক্ষৰ শত্ৰুৰ আগত নিজকে শুদ্ধ সত্য বুলি প্ৰতিষ্ঠা কৰিব নাযাব, আপোনাক আওমৰণে মাৰিব। গতিকে মই ভাবোঁ গৰিলা যুদ্ধৰ নীতি
এই ভাল 2 খোজ পিছুৱাই গৈ এনেকুৱাকৈ শত্ৰুক মুখ্যম আঘাত দিব লাগে ব্ৰহ্মতালুক যাতে শত্ৰুৱে বুজি পায়। গতিকে যিয়ে নিজৰ সুৰক্ষা দিব নোৱাৰে সি বেলেগক কি সুৰক্ষা দিব? जब खुद को संभाल नहीं पाते हैं तो दूसरों को क्या संभालेंगे? ठीक है, নিজক সম্ভালক। এইকাৰণে ক'লে অমানিত্ব আদিকৰি কৃত প্ৰকাৰ ভক্তি খানিবৰ জানা উপায় খানে খান অমানিত্ব বোলে ভাত গুণৰ প্ৰশংসা নকৰে যায়। যে নিজৰ গুণতা আত্মপ্ৰশংসা নকৰে, আত্মপ্ৰশংসা কেতিয়াও কৰিব নালাগে। সেই বুলি নিজকে আণ্ডাৰ এষ্টিমেট নকৰোঁ, সেইটো পাপ। নিজকে আণ্ডাৰ এষ্টিমেট কৰাটো পাপ। And that welcome to the inferiority complex, and inferiority complex lead up to suicide. যিবিলাক মানুহৰ স্পিৰিচুৱেলিটি নাই, ভক্তি ভাৱ নাই, আধ্যাত্মিক ভাৱ নাই, তেওঁলোক পদাৰ্থ বিজ্ঞানৰ ভাষাত ৰিজিডিটি মডুলাছ থুনুকা, আইনা ভাঙে, প্লাষ্টিক ভাঙে, নহয় জানো? সেনেকুৱাকৈ যিবিলাক মানুহৰ মনত ইলাষ্টিচিটি নাই, ইলাষ্টিচিটি মানে স্থিতিস্থাপকতা গুণ, অৰ্ডাৰ স্প্ৰিং এডাল পানী ধৰি পেলাই যদি এৰি দিওঁ আগৰ অৱস্থাত গুচি যাব, ইলাষ্টিচিটি। দ্বিতীয় উদাহৰণ, পথাৰত গৰু এটা বান্ধি দিলোঁ, শুইছে, এতিয়া ৰ'দ পৰিল, গাইজনী উঠি গ'ল, ঘাঁহ আছিল, গৰুটোৰ ওচৰত ঘাঁহখিনি শুই আছিল, আৰু শুই থকা ঘাঁহখিনি কেনেকুৱা আছিল, এনেকৈ জাপ খাই গৈছে। গৰুটো উঠি যোৱাৰ পাছত ঘাঁহকেইডালৰ due to the presence of elasticity quality again come to their original position, it is called spring erect. ঘাঁহকেইডালৰ স্থিতিস্থাপকতা গুণ থকাৰ কাৰণে এটা আগৰ অৱস্থালৈকে গুচি যাব, নহয় নে? গতিকে আগৰ অৱস্থালৈকে আকৌ গুচি যাব। That's called the elasticity quality, হয় নে? গতিকে সেই কোৱালিটিটো লাগিব, আৰু সেই কোৱালিটিটো থাকিলে নিজৰ ফুটি এৰি নিদিব। আৰু সেই তাকে আমাক কৈছে। দ্বিতীয়টো কি কৈছে? যিসকল পাখণ্ড স্কাউণ্ডেল তাক চিনি পাব লাগিব। যিবোৰ ভণ্ড, এই যুগটো কেনেকুৱা? মূৰ্খক ধৰ্মগুৰুৰ আসনত বহাব, অসতী নাৰীবোৰ সতী নাৰীত পৰিণত হ'ব, মৰা মূৰ্তিক জীয়া বুলি ক'ব। পেপাৰত পাই থাকে নহয়, আজি বোলে গণেশৰ মূৰ্তি বেৰি খাইছে, আজি বোলে হনুমানৰ মূৰ্তিটোৰ চকু ফুটাই বোলে কি বিকিয়াই আছে, ই নাথাকে জানো? নাথাকে জানো? এনেকৈ মানুহ ভুৰুকিয়ে নাথাকে জানো? গতিকে এটা পাখণ্ড বুলি কাম। আৰু ক'ৰবাত ক'ৰবাত কি কৰে, ওপৰেদি গাখীৰ ঢালি আছে, তলত টেংকিত জমা হৈ আছে, সেইখিনি গাখীৰ আকৌ বাহিৰত বিক্ৰী কৰি আছে, আকৌ আনি গাখীৰ ঢালি আছে। এনেকুৱা আমি বিভিন্ন দেখা পাইছোঁ। অলপ ভণ্ড কাম, দাড়ি ৰাখে, চুলি ৰাখে, নখ ৰাখে, কি কৈছে? নখ দাড়ি বঢ়াই কৰি লোকক দেখায়, চতুৰ মাংস কৰোঁ বুলি মৎস্য মাংস খায়, এইবোৰ ভণ্ড। আগতে আপোনালোকে যদি অসম বুৰঞ্জী পঢ়িছে পাব, ভোগী শব্দটো পাইছেনে? ভট প্ৰকাৰে ভোগ, গত দীঘৰে গীত ভোগী। এসময়ত নামবোৰ নকওঁ, আকৌ খেলিমেলি লাগিব। ৱেষ্ট বেংগলৰ পৰা ৰুদ্ৰসিংহৰ শিৱসিংহৰ দিনত 3জন পণ্ডিত মতা হৈছিল, আৰু সেই পণ্ডিত 3জনে তদানীন্তন আমাৰ যি শাসকবৰ্গ আছে তেওঁলোকক ক'লে দেশৰ কল্যাণৰ কাৰণে কেইটামান পাহুৱাল ডেকা বলি দিব লাগে, এনেকুৱা পাহুৱাল ডেকা বলি দিব লাগে। গাত সতীখন থাকিব নোৱাৰিব, আৰু দুখীয়া ঘৰৰ পৰা ধুনীয়া ধুনীয়া ডেকা ল'ৰা ধৰি আনা হ'ব। এটা এটা মুদ্ৰা তেওঁলোকৰ ডিঙিত ওলমাই দিয়া হ'ব, আৰু তেওঁলোকক ক'ব এবছৰ সময় দিছোঁ, যি খাব মন আছে, যি কৰিব মন আছে তাকে কৰিব। তেওঁলোকে কাৰ ঘৰত যাই কোনো গেৰাণ্টি নাই, গাভৰু ছোৱালী নষ্ট কৰিব, কেৰাহীৰ ভাত তুলিয়ে খাব, কাৰোবাৰ বাগেনত সোমাব। আৰু তেওঁলোকক কোৱা হৈছিল ভোগী। এই ভোগীবিলাকক কোনেও একো কৰিব নোৱাৰে। কাৰোবাৰ বিবাহিত ভাজ্যকো অশান্তি কৰিব, গাভৰু ছোৱালীক মাৰি পেলাব। এই ভোগীবিলাকে অসমত বহুত অনিষ্ট কৰিছিল, আৰু এবছৰ মূৰত কিন্তু ঘূৰি আহিব লাগিব।
আৰু তেওঁলোকক দেশৰ কাৰণে ৰজাই বলি দিলে আৰু কিছুমান সেনেকুৱা ভুগি ঘূৰি নাহে সেই লকেটটো পেলাই দি সংসাৰী হয় সেইবোৰ লম্পট গতিকে সেনেকুৱাকে যিসকল ভণ্ড ভ্ৰষ্টাচাৰী তাক চিনি পোৱাটো ডাঙৰ কথা যেনেকুৱাকে আপোনালোকে ঘৰত সৰু সৰু ছোৱালী যিকেইজনী আছে আজি ক্লাছ 3-4 পাইছে তেওঁলোকক শিকাব লাগিব কাৰণ সদায় আপুনি স্কুলত গৈ নাযায় মাজনী তুমি বাছত যাওঁতে ট্ৰেকাৰত যাওঁতে কোনোবাই যদি তোমাক লালে টাচ কৰে তুমি সুধিবা আপুনি কণ্ডাক্টৰ নেকি আপুনি যদি কণ্ডাক্টৰ নহয় আপুনি মোক কিয় চুইছে যিটো লেডিজ চাইড জেণ্টছ চাইড বেলেগ বেলেগ বাছত বোলে সিফালে জেণ্টছ ইফালে লেডিজ ইফালে আপুনি মোক কিয় হেঁচি আছে ছোৱালীজনী যদি মানুহজনক কমপ্লেইন নকৰে তেতিয়া সি বেছিকৈ হেঁচিব ছোৱালীজনী যেতিয়া কমপ্লেইন কৰিব বাছত থকা আন মহিলাই সমৰ্থন কৰিব মুখত পিঠা বনাই ল'লে অধিকাৰ সাব্যস্ত নহয় কাৰণ অধিকাৰ বস্তুটো হাতত তুলি নিদিয়ে অধিকাৰ আজৰি নিব গতিকে আপোনাৰ কম মইনাহঁতক ঘৰতেই শিকাব লাগিব গুড টাচ বেড টাচ সেইখিনি যদি নিশিকায় আৰু কি শিকাব সময় বেয়া গতিকে সতীত্বটো আৰু চাদৰ অচলতটো মানে ধৰিব পৰা বস্তু নহয় কিন্তু নিপুকা চামন হৈ থাকিলে নহ'ব ভ্ৰষ্টাচাৰীক ভণ্ডক শিকিব লাগিব যেতিয়ালৈকে নাৰীক মাতৃ আৰু ভগ্নী দৃষ্টিৰে চাব নোৱাৰে তেতিয়ালৈকে কুমাৰী পূজা পাতি লাভ নাই যিদিনাখন কামাখ্যাত কুমাৰী পূজা পাতে সেইদিনাখনো বহু নাৰীক অত্যাচাৰ কৰা গতিকে তাকে কৈছে ভণ্ডক চিনিব কৈছে তাৰপাছত কি কৈছে যে কদাচিতো নকৰিবা পৰৰ পীড়া যিকোনো কাৰণবশতঃ কাকো মানসিক শাৰীৰিক আঘাত নিদিব মানসিকভাৱে আঘাত দিয়াটো হিংসা মোৰ ছোৱালীজনীৰ 28 বছৰ হৈছে এওঁৰ ছোৱালীজনী BA পাছ কৰি 25 বছৰ হওঁতেই ভাল ল'ৰা চাবলৈকে আহিছে মই যদি ৰাস্তাতে সেই ল'ৰাপক্ষক ধৰি পেলাই বিয়াখন ভাঙো এওঁ যেতিয়া গম পাব মোক ভাল পাব নেকি হয়নে এতিয়াও আমাৰ গাঁৱে গাঁৱে সেনেকুৱা হয় বহুতৰে বিয়া ভাঙি দিয়ে এইটো এটা হিংসা নহয় জানো হয়নে মানসিকভাৱে শাৰীৰিকভাৱে আধ্যাত্মিকভাৱে কায়িক বাচিক মানসিক তিনিও প্ৰকাৰে কাকো হিংসা কৰিব নাপায় কাৰণ হিংসাৰ সমান পাপ নাই লোভ মোহক বশৱৰ্তী হৈ মানুহে হিংসা কৰে তিনিটা পক্ষই দুখী যি হিংসা কৰে যি হিংসা কৰোৱাই যি হিংসা কাৰ্যক সমৰ্থন কৰে কৃত কাৰিতা অনুমোদিতা লোভ মোহক ক্ষমা মৃদু মধ্য প্ৰতিমাত্ৰা ঈশা জ্ঞান আনন্দ ভৰণী ইতি প্ৰতিপক্ষ ভাৱনাম যে হিংসা কৰে যে হিংসা কৰোৱাই যে হিংসা কাৰ্য সমৰ্থন কৰে ধৰিত হওক গুৱাহাটীত এখন ঠাইত যিয়ে বমটো দিলে ফাৰ্ষ্ট পাৰ্টি যিয়ে সেই বমটো দিবলৈ দিলে ছেকেণ্ড পাৰ্টি যিয়ে সেই বমটো দিয়ে আৰু সেই কাৰ্যক সমৰ্থন কৰে থাৰ্ড পাৰ্টি এই তিনিটা পাৰ্টিয়েই দুই তিনিটা পক্ষই দুই তাৰে এটা পক্ষই কম পৰিমাণে এটা পক্ষই নকলে জানে এটা পক্ষই প্ৰতিবাদ কৰিব মৃদু মধ্য অধিমাত্ৰা কাৰণ তেওঁলোকে জীৱনৰ বাটত এজোপা বিগ গছৰ পুলি দিলে সেই পুলিজোপাতে জাকত জিলি খাব কলে কলে জাতিষ্ঠ খাব নাতি ফুটিলৈকে খাব গতিকে হিংসাৰ ফল সদায় বিষময় হয় সেইকাৰণে কি কৈছে কদাচিত নকৰিব পৰৰ বিৰাট অহিংসা নিশ্চয় বুলি জানিবা তাক অহিংসা প্ৰতিষ্ঠায়ম তাত নিজ বৈৰি দিয়া কাহা বৈৰি মানে শত্ৰু ভাৱ অহিংসা মানে নন ভাইলেন্স অহিংসা প্ৰতিষ্ঠা হ'ব লাগিলে বৈৰি ভাৱ ত্যাগ কৰিব লাগিব পৰে পালন মন্দ বুলি কৰে তিৰস্কাৰ সহিতে পাৰে যদি সমাধান আন যদি বেলেগক ভৎসনা কৰা হয় তাক তিৰস্কাৰ বুলি কোৱা হয় আৰু যদি বেলেগে আপোনাক তিৰস্কাৰ কৰোঁতে সহ্য কৰে তাৰ নাম ক্ষমা আৰু যেতিয়া ক্ষমাবন্ত তাতকৈ আৰু ধনী মানুহ নাই এখেতে মোক মাৰ নামত বা দেউতাৰ নামত গালি পাৰিলে কিমান কথা খং উঠি আছে ময়ো কিবা কৈ পালোঁ পিছদিনাখনে জৈ পেলাই যদি নথওঁ ভাবছনা কালি আপোনাৰো খং উঠি আছিল ময়ো আপোনাৰ পিছতে কৰিলোঁ আপোনাৰ ভুলত মই কিবা ওলাই গ'ল আপুনি আৰু ধৰি নাথাকিব দেই মই আপোনাক ক্ষমা খুজিছোঁ কাৰণ ৰাতিপুৱা শুই উঠিলে আমি ধৰি দেখা দেখি হ'ব তেতিয়া তেখেতে এপ্লাইজ কৰিব মইহে
ব্ৰহ্মক মইহে বেয়া পাই গৈছে, অৰ্থাৎ মই ওলোটাকে বেয়া ভবা বুজিলো হয়নে হয়নে? গতিকে আজি ৰাতিপুৱা ইয়াত আহি পাওঁতে 5 বছৰীয়া ছোৱালীজনীক মই নাম সুধিছো, মাজতে তোমাৰ নাম কি? মোৰ নাম নন্দিতা, আৰু মই বেগৰ পৰা এটা কেডবেৰিজ উলিয়াই পেলাই দিছো। দেউতাৰ নাম কি? খগেন। মাৰ নাম কি? সুৰভি। সুধিলো, কোলাত গলো, মোৰ বয়স 4-13 বছৰ, অৰ্থাৎ 53 বছৰ। মোতকৈ ছোৱালীজনী 48 বছৰ সৰু। মই তাইক নামটো সুধিবৰ কাৰণে হাউলি দিলো। মই চাপৰি দিওঁতে মোৰ সন্মান কমি গ'ল নেকি বাৰু? এতিয়া মই ভিতৰত চাহ খাব যাওঁতে তাই জাপ মাৰি উঠিছে, আংকুল আৰু চকলেট দিব। মোৰ লগত ৰেপুৱেণ্টিং হৈ গ'ল, মোৰ লগত আত্মীয়তা হৈ গ'ল। মই চাপৰি দিওঁতে মোৰ সন্মান কমি যোৱা নাই। কালি যদি ৰহাত, আহতগুৰিত, মকৰিয়াত, নেলিত, ধৰমতোলাত বা নগাঁও টাউনত মোক যদি দেখা পায়, আগতে ধুনীয়াকৈ নামাতিবনে? নহয় জানো? গতিকে কিয় ৰেপুৱেণ্টিং নহয় জানো? গতিকে চাপৰি দিলেই, হাউলি দিলেই, ক্ষমা খুজিলেই সন্মান কমি নাযায়। গতিকে সেইকাৰণে কৈছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক স্মাৰ্ট নহয়, সহজ সৰল কৰিব। আমাক যদি আমাৰ মা দেউতাহঁতে স্মাৰ্ট কৰিলেহেঁতেন, আজি মাটিয়ে বাৰীয়ে বহিব নোৱাৰিলোহেঁতেন। আজি যে মাটি বাৰীয়ে বহিব পাৰিছোঁ, যি ক্লাছত দিছে তাতে জানিছিলোঁ দমকলে পোৱা পুলিচ নাই, নোৱাৰিলোহেঁতেন যদি আমাৰ ইগ' প্ৰব্লেম আহিলে। গতিকে মিলিব পাৰিব লাগিব, থ্ৰু দ্য প্ৰচেছ অফ এছিমিলেশ্যন। এইবাৰ কৈছে, তাকে ধৈৰ্য বোলে স্বধৰ্মক নিষ্ঠা কৰে, আৰ্য বুলি কথাটো বক্তব্য এৰে। এই যুগ সাপেক্ষে, এই সময় সাপেক্ষে, ভাৰতবৰ্ষত জন্ম সাপেক্ষে, নৰতনো দেহা লাভ কৰা সাপেক্ষে হৰিনাম ধৰ্মই একশৰণ হৰিনাম ধৰ্ম লোৱাটোৱে একমাত্ৰ উপায়। এই যুগ সাপেক্ষে, নৰতনো দেহা লাভ কৰা সাপেক্ষে যৎফলম লভতে নাস্তিনাম পাপলে যোগীৰ সমানিক তৎফলম সন্মুখে ফলৌ কেশৱকীত যি ফল যাৰ যজ্ঞ কৃষ্ণ সাধনাৰ মূল যুগত লাভ নাছিল, সেই ফল কলিযুগত অনাকে হৰিনাম কীৰ্তনেৰে লাভ হ'ব। গতিকে সেয়াই স্বধৰ্ম, বেলেগ কোনো কথা নাই। আৰু এই স্বধৰ্ম শ্ৰমদান সেৱা হ'ব লাগে, সেৱামূলক মনোভাৱ হ'ব লাগে। আৰু আজি সকলোফালে সেৱামূলক মনোভাৱ নোহোৱা হৈছে। ডিউ টু লেক অফ চাৰ্ভিচিং এটিচিউড, ডাক্তৰ, ইঞ্জিনিয়াৰ, ঠিকাদাৰ, ৰাজনীতিৰ সকলোৰে সন্মান এইকাৰণে কমি গৈছে, কাৰণ তেওঁলোকৰ মনত স্বদেশ স্বজাতিৰ সেৱাৰ মনোভাৱ কমি গৈছে। প্ৰফেচনেলিটি বাঢ়িছে, স্বজন দুখন বাঢ়িছে, নিজৰ ব্যক্তিগত লাভত গুৰুত্ব দিছে, কিন্তু নিস্বাৰ্থ সেৱাৰ ভাৱনা কমি যোৱাৰ কাৰণে তেওঁলোকৰ মানৱীয় প্ৰমূল্যবোধ, তেওঁলোকৰ আত্মিক প্ৰমূল্যবোধ আৰু তেওঁলোকৰ ব্যক্তিগত সন্মান কমি গৈছে। স্বাৰ্থতহে যায় মানুহে, তেওঁলোকৰ তাত ছাৰ বুলি কয় আৰু পিছত ভুল কৰে। আজি পাৱাৰত থাকিলে আহিলে কিন্তু ভিডিঅ' নাচালোঁ, জানে তেওঁৰ স্বভাৱ কবাটো কৈছে, কাৰণ তেওঁ আজি পদবীত আছে, নহয় জানো? শৰৎ সিংহ মুখ্যমন্ত্ৰী আছিল, ৰেলে বাছে উঠি পৰিছিল, কিন্তু আজি আমি শ্ৰদ্ধাৰে নকৰোঁ। কিন্তু আজি সাধাৰণ কাউন্সিলাৰজনকো গুৱাহাটীত 10টা PSO লগা হ'ব, হয় নহয়? এখন সভাত গ'লোঁ, সেইদিনাখন এজন ভাগৱতী আহিছে, তেওঁৰ আগে পিছত 10জন পুলিচ। মোৰ বাপৰে বাপ, এওঁকো গান লগা হ'ল, হয়নে? গতিকে ভাবকচোন, তেওঁ কিন্তু ঠিক কৰি জনসাধাৰণৰ পৰা এটা পাৰ্থক্যত গুচি গৈছে। জনাই যাওক, নামঘৰত কোনফালেদি সোমাব লাগে? পৰাপাত, এইটো নামঘৰ নহয় জানো? গৃহস্থ কোনফালেদি সোমাব? পৰাপাতেদি সোমাব। কেৱল নামঘৰীয়া নাম চলি থাকোঁতে, পাত চলি থাকোঁতে, চাকি গছত তেল দিব লাগে, নামঘৰৰ পৰা কিবা এটা লাগিবলৈ সাজ কৰি দি নামঘৰীয়াটো দেউৰী সোমায়। কিন্তু এতিয়া দেখিছোঁ বহু ধৰ্মৰ আসনত থকা উচ্চ ব্যক্তিয়ে সত্ৰত সোমাই পেলাই সিফালেদি নোসোমাই সাজ কৰি দি প্ৰৱেশ কৰে। শংকৰদেৱে কেতিয়াও আসনখন পিছ দি শৰণ দিয়া নাছিল, কিন্তু এতিয়া টিভিত দেখিছোঁ, নিজে চকুৱে দেখিছোঁ, আসনখনক পিছ দি পশ্চিম মুখাকে শৰণ দিয়ে। আসনৰ সন্মুখত অধিকাৰ বহিব লাগে বুলি শংকৰ মাধৱে কৈছিল নেকি? ধৰ্মটো কোনফালে নিব চেষ্টা কৰিছে? নামঘৰত কেতিয়াও
টিলিঙা নাথাকে, শিৱ মন্দিৰ, কালী মন্দিৰ এইবিলাকৰ টিলিঙা থাকে। এতিয়া চাব বহু মন্দিৰত থকা দৰে নামঘৰতো টিলিঙা আহিব। তাৰমানে এই নামঘৰবিলাককো মন্দিৰলৈকে ৰূপান্তৰ কৰাৰ এটা ষড়যন্ত্ৰ চলি আছে। চাব দুদিন পিছত কি হয়। আৰ্য পৰিৱৰ্তকক বক্ৰভাৱ এৰে, হান মাৰি কাঠ মাৰি কথা কোৱাটোকে বক্ৰভাৱ বুলি কয়। কালি শুনিছো এগৰাকী ৰহাত কৈছিল, কলিকালি দিছো আজি মোক কলা পৰি গৈছে, পৰহিৰ পৰা নামঘৰত নাহিবও পাৰে। কাৰণ বৰালীয়ে কলিকালিক ইমান বেয়াকে কৈছে যে কলিকালিক মোক কলা পৰি গৈছে। গতিকে বেয়া পাওঁ, অন্যক মনত আঘাত পোৱাকে কাঠ মাৰি হান মাৰি বক্ৰোক্তি কৰা মানুহক ভগৱন্তে কেতিয়াও কৃপা নকৰে। যেতিয়ালৈকে দণ্ডবত নহয় তেতিয়ালৈকে ভগৱন্তে তেওঁৰ সেৱা গ্ৰহণ কৰে। কাৰণ দণ্ডবতে জানিব দেহাত ব্ৰহ্মাই শাস্ত্ৰাং দেখা কৰিছে, অষ্টাং দেখা কৰিছে, তেতিয়াও কৃষ্ণই মানে যেতিয়া দণ্ডবত হ'ল, দণ্ড মানে লাঠি, দেহত ভাস্কৰ নিভাস্কৰ ধৰিছে, হাতৰ আঙুলিৰ আগকেইটা কৃষ্ণ চৰণত লাগিছে, তেতিয়া কৃষ্ণ ক'লে য়েছ, এতিয়াহে হৈছে। আজিৰ পৰা এই শৰীৰটো মোৰ, এই দেহাটো মোৰ হ'ল। কাইলৈ অকণমান বুলি কোৱা নাই জানো? তেতিয়া ব্ৰহ্মাক কৈছে কি কাৰণে বাৰু তুমি এই অঘটনটো ঘটাইছিলা? মোৰ গৰু গৰু ক্ষেত্ৰত কৈছে বোলে কৃষ্ণ কি ক'ম, মোৰ মনত ভাৱ এটা আহিছিল। বোলে কি ভাৱ? সেই বৈকুণ্ঠৰ কৃষ্ণ আৰু বৃন্দাবনৰ তাল নাল কুঞ্জ মূৰ্জ ভান্তিৰ বহি নিভৱন ভৱন বৃন্দাবন 12খন বনত দাম সুদাম স্তোক কৃষ্ণ বেল কুবেল অৰ্জন ইত্যাদি 12জন গৰুক্ষেপ লৈ গৰু চৰাই থকা দেখা বাঢ়িব যোৱা এইজন কৃষ্ণ সেইজনে একে হয় নে নহয়? বোলে তোমাৰ মনটো আহিছে, বোলে সেইটোও দিয়ে। আজি তোমাৰ মনটো মোৰ হ'ল। তুমি কাৰোবাক কিবা কৈছিলা নেকি? বোলে এই মুখখনে মই নাৰদক শুনিছিলোঁ। বোলে কি বুলি কৈছে? সেইজনে এইজনে একে হয় না? বোলে সেইখিনিও দিয়ে, বাক্যও দি দিলে। আৰু সেইদিনাখনৰ পৰা ব্ৰহ্মাৰ শৰীৰ, ব্ৰহ্মাৰ মন, ব্ৰহ্মাৰ বাক্য কৃষ্ণ হৈ গ'ল। সেইকাৰণে আমাৰ শৰণত ব্ৰহ্ম দণ্ডবত হৈ কাই বাক্য মন তেওঁ দি দিব। যেতিয়া তেওঁৰ হৈ যাব কি হ'ব তেতিয়া? যেনেদৰে গাই গৰুজনীয়ে পোৱালিক ৰক্ষা কৰে, হেনো জনামতে বংশ কপাল হয়। পথাৰত বহুত গৰু পোৱালি থাকে, কুকুৰে যেতিয়া গৰু পোৱালি খেদি আহে মাকজনীয়ে নিজৰ পোৱালিটোহে বচায়। যেতিয়া আমি বিপদত পৰিম তেতিয়াহে ভগৱন্তই বিচাৰিম বচাব, যেতিয়া আমি তেওঁক আশ্ৰয় ল'ম। মোক সেইখন কলেজে দৰমহা দিয়ে, মই যিখন কলেজত কাম কৰোঁ সেইখন কলেজত মোক ইয়াত আহিবলৈকে ছুটি দিছে। যিখন কলেজত মই কাম কৰোঁ সেইজন প্ৰিন্সিপালেহে মোক ক্লাছ কৰিব দিব, যিখন কলেজত মই কাম কৰোঁ। অকণমান বিপদত গ'লে হ'ব নেকি? নহ'ব নহয়। এডিটি কলেজত বন্ধত গ'লে হ'ব নেকি? নহ'ব নহয়। মই কাম কৰোঁ এখন মেডিকেল কলেজত, মই কৈছোঁ আনন্দ মেডিকেল কলেজত হ'ব নেকি? সোমাব দিব নেকি ক্লাছ কৰিব? গতিকে মোৰ দায়িত্ব ল'ব সেইখন কলেজে যিখনত মই কাম কৰোঁ। গতিকে আমি যেতিয়া ভগৱন্তৰ তাত আশ্ৰয় ল'ম, আত্মসমৰ্পণ কৰিম, তেতিয়াহে আমাৰ দায়িত্ব ল'ব। যেনেদৰে পিতৃয়ে কন্যাই হওক পুত্ৰই হওক আৰু ধৰ্মপত্নীৰ দায়িত্ব লয় স্বামীয়ে। সেইকাৰণে ভগৱন্তৰ নাম ভৰ্তা। ভৰ্তা মানে যে ভৰণ পোষণ দিয়ে। সেইকাৰণে মাধৱ প্ৰসাদে কি দেখিলে গোপী ভৰ্তা পদ বনাব। ভাবকচোন, এনেকৈ ভাবিলে হ'ব। মই অলপ ৰাম বুলি কৈছোঁ নেকি বাৰু? মই মাতটো ঘূৰা কাউৰী দৰে বেছি পলিচকৈ ক'ব মই নিশিকিলোৱে। জানে নহয় প্ৰশাসনিক লেভেলত থকা মানুহবিলাকৰ কি গতি হয়। ইয়াৰ পিছত কি বুলি কৈছে? সেৱা কৰিব সদগুৰু চৰণত, গুৰু লগা বিদ্যা পাখি লগা কাঁড়। এইডাল কাঁড় বান বুলি কওঁ, খৰ বুলি কওঁ। এপাত খৰৰ, এপাত কাঁড়ৰ, এপাত বানৰ পিছফালে যদি চৰাইৰ পাখি লগাই নিদিয়ে লক্ষ্যভেদ কৰিব নোৱাৰে। সেইকাৰণে কি কয়? পাখি লগা কাঁড় আৰু গুৰু লগা বিদ্যা। চাইকেলখন চলাব শিকোঁতে মোক এজনে শিকাইছে। মই যিটো ডিপাৰ্টমেণ্টত কাম কৰোঁ, ফাইল কেনেকৈ প্ৰকাশ কৰিম, এখেত মোৰ এজন ডিউটি আছিল, মই LD। প্ৰত্যেকটো বিদ্যা শিকিব লাগে এজন গুৰু লাগে। অলপ আগতে কৈছোঁ বিদ্যা, শাস্ত্ৰ, তন্ত্ৰ, কলা। বিদ্যা গুৰুৱে শিষ্যক প্ৰদান কৰে, শাস্ত্ৰ
অধ্যয়নৰ বস্তু, তন্ত্ৰ অভ্যাসৰ বস্তু কলা পিতৃ মাতৃয়ে বা অভিভাৱকে সন্তানক দিয়ে। কলাৰ বাবে, কলা জীৱনৰ বাবে। আৰ্ট ফৰ আৰ্ট ছেট, আৰ্ট ফৰ লাইফ ছেট। যিবিলাক আৰ্টছৰ মানুহ বুজিব, মই চাইন্সৰ দেই। গতিকে গুৰু লগা বিদ্যা, পাখি লগা হাড়। গুৰু নবজিলে কোনো বিদ্যাত পাৰ্গত হ'ব নাই, স্কিলনেছ। গতিকে গুৰুৱে থিয়ৰী প্ৰেক্টিকেল দুইটা দিয়ে। যিয়ে থিয়ৰী শিকা নাই, প্ৰেক্টিকেল ফেল কৰিব। মই ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টত পঢ়িছোঁ, ইলেক্ট্ৰিকেল। কোনডাল ফিউজেল, কোনডাল নিউট্ৰেল, কোনডাল আৰ্থিং মই যদি নাজানো, এই কাৰেণ্ট মানে বিজুলী ই কম মৰম কৰে, ই নিজৰ ঘৰত বুজি নাপায়। ই এবাৰ চোৱা হ'লে মানুহ চব নহয় জানো? গতিকে মই থিয়ৰী বুজি পাম, তেতিয়াহে মই প্ৰেক্টিকেল শুদ্ধ হ'ব, নহয় জানো? গতিকে আমাৰ সনাতন হিন্দু ধৰ্মত গীতাখন হ'ল থিয়ৰী বুক আৰু ভাগৱতখন হ'ল প্ৰেক্টিকেল বুক। দ্য পুৰ থিয়ৰী, কাৰ্য পদ্ধতি। আপোনালোকৰ যিসকলৰ 70-80 হৈছে, দেউতাই জানিব। মনত পৰিছেনে? কাৰ্যপ্ৰৱেশ বুলি এখন কিতাপ আছে। এখেতকে বোলে যেতিয়া LP স্কুলত আছিল, তেতিয়া কাৰ্যপ্ৰৱেশ বুলি কিতাপ এখন আছিল। তাত মাটিৰ হিচাপকে আদি কৰি দৰখাস্তলৈকে চব আছে। একদম আগৰ কথা কৈছোঁ, আজি 70 বছৰ আগৰ কথা কৈছোঁ। গতিকে থিয়ৰী নাজানিলে প্ৰেক্টিকেল হ'ব। গতিকে গীতাখন হ'ল থিয়ৰী বুক। কৰ্ম কি, অকৰ্ম কি, বিকৰ্ম কি, সেই দুটা কৰ্ম যাক বিহি আছে বেদে, যি কৰিলে দুখ নহয়। সদাক স্বজাতিৰ কল্যাণমূলক কৰ্ম হ'ল কৰ্ম, যি কৰ্মৰ বাবে সদাক স্বজাতিৰ কল্যাণ। যি কৰ্ম অবিহিত কৰিলে দুখ হয়, কিন্তু শুধৰণি আছে। বিকৰ্ম, যি কৰ্মৰ শুধৰণি নাই, যি কৰ্মৰ ফলত আইনৰ আওতাত পৰিলে জেল বাচি অকৰ্ম। যি ভাৱনাই এজন ব্যক্তিক অকৰ্ম বিকৰণৰ পৰা আঁতৰাই ৰাখি শুদ্ধ সত্য কৰ্মক নিয়োজিত কৰি ত্যাগৰ মনোভাৱ আনি দিয়ে, কেৱল ভক্তি। সেই ত্যাগ গতিকে গীতাখন হ'ল সনাতন হিন্দু ধৰ্মৰ কাৰণে থিয়ৰী বুক আৰু ভাগৱতখনৰ প্ৰেক্টিকেল। বাহ্যগতি পৰিৱেশক মাতি মানি লৈ ৰাগ নাথাকিলে আভ্যন্তৰ ক্ষতি হয়। যেতিয়া চাবোন ওলোৱা নাছিল, ইংলিছত ডিটাৰজেণ্ট বুলি কয়, অসমীয়াত পৰিমাৰ্জক বুলি কয়। প্ৰজ্বালক মানে ইন্ধন, ফুৱেল। পৰিমাৰ্জক মানে ডিটাৰজেণ্ট, চাবোন। যেতিয়া চাবোন চেম্পু ওলোৱা নাছিল, জনতা চাবোন ওলোৱা নাছিল, তেতিয়া আমি শৰণ নজনোৱা মানুহে শৌচ পেচাব কৰি উঠি কেঁচু মাটিৰে হাত ধৰি অৰ্থাৎ বাহ্য বুদ্ধি নাই, মাটি মানি লৈ ভিতৰখন কেনেকৈ শুদ্ধ কৰে। When you realize what is called attachment, ৰাগ, আক্ৰোশ আৰু প্ৰত্যাশা, ৰিটাৰ্ণ এক্সপেক্টেশ্যন। এখেতক টেষ্ট দিব লাগিব যদি নকওঁ, বাপজনা আপোনাক দিলোঁ, আমাৰো ঘৰত অঘটনবিলাক ঘটি থাকে, লাগা হ'লে আপোনাৰ এবাৰ কৃপা কৰিব। ৰিটাৰ্ণ এক্সপেক্টেশ্যন, হয়নে? ৰিটাৰ্ণ এক্সপেক্টেশ্যন যেতিয়া নোহোৱা হ'ব, সেইজন মুক্ত কৰিব। গতিকে ৰাগ নাথাকিলে আভ্যন্তৰ ক্ষতি হয়। যেতিয়া মনত আক্ৰোশ নাথাকিব, ৰাগ নাথাকিব, তেতিয়া আভ্যন্তৰ ভিতৰখন ক্ষতি হ'ব। এখেতে মোক কৈছে, মোৰ এখন ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে, আৰু মোক এখেতে কৈছে মোক এটুকুৰা চাবোন দিয়কচোন। বোলে কি চাবোন? মোৰ মনটো লেতেৰা হৈছে, মাজে মাজে খং উঠিলে মই ল'ৰা ছোৱালীক গালি পাৰোঁ আৰু কাৰোবাক গালি পাৰি পাওঁ। মনটো মই ধৰু মাজে থুকুচি মোৰ মনটো ধৰিব পৰাটো চাবোন দিয়ক। আপোনালোকৰ বহুত ডাঙৰ ডিপাৰ্টমেণ্ট ষ্ট'ৰ। তেতিয়া মই ক'লোঁ, এইটুকুৰা চাবোন মোৰ তাত নাই। পৃথিৱীৰ দোকানবিলাকত, ডিপাৰ্টমেণ্ট ষ্ট'ৰত, গেলামাল ষ্ট'ৰত দুটুকুৰ চাবোন পাব। এটুকুৰ গা ধোৱা, লাক্স, লিৰিল, হামাম, ৰিন, নাই জানো? ডেভিল, ব্ৰিজ, কিবা আজিকালি ডগ, পিয়াৰ্চ, 1000 টকীয়া দামী চাবোন আছে। পনীয়া হ'লে তাক চেম্পু বুলি কয়, নহয় জানো? আকৌ কাপোৰ ধোৱা আছে,
সার্ফ এক্সেল ঘড়ি ডিটারজেন্ট নাই জানো কিন্তু কাপোৰ আৰু গা ধোৱা চাবোন ওলাল মনটো ধৰিব পৰা চাবোন আজিলৈকে ওলা নাই নাই নেকি ওলাইছে আমি বিচাৰি পোৱা নাই আজি এই নামঘৰটোৰ এই চোতালখনে সেই চাবোনটোৰ বনোৱা ফেক্টৰী হৈছে ইয়াতে চাবোনটোৰ বনাই থকা হৈছে ৰাতিপুৱা যিটোৰ চাবোন ধৰি গ'লে পুৱা গধূলি দুবাৰমান ধৰিলে মনৰ মণিবোৰ চাফা হ'ব যেতিয়া আমাৰ কেঁকুৰিত সৌ জুৰীয়া কলেজৰ কাষত ৰাস্তা ভুল লাগিল আইতা এজনী আহি আছে ৰংটো সৈতে কৰিছে হয় কেনি যায় এইফালে চামগুৰি যাব পাৰিমনে চাম ধৰা তেতিয়া অঁ পাৰিবা এই আগৰ বাওঁফালে দক্ষিণলৈ সোমাই যোৱা ৰাস্তাটো গ'লে চাম ধৰা আইতাক সৈতে কৈছে আপুনি ক'লেই যায় তেতিয়া আইতাজনী কি কৈছে সৈতে জানে আজি গৰ্ব অহংকাৰ নোহোৱা ভকতবিলাক চব লগাই দিব তাতে মই যাম ইয়াত কিন্তু আইতাজনীক নেদেখিলো তাৰমানে এনেকুৱাকৈ আৰু কাৰোবাৰ ঘৰত ভকত লগাইছে আইতাজনী সত্য শুদ্ধ কথা কৈছে আমি কলৈকে যাম যিদিনাখন নামত যাব পাঠত যাব ঘৰত ভাবিব হে কৃষ্ণ পত্নী পুত্ৰ সংগ তেজী তজুৰ চৰণ চিন্ত নীতি কলৈকে যাম সেই বুঢ়ীজনী যেনে ক'ব গৰ্বকৈ নকম্ব গৰ্ব অহংকাৰ ভকতবিলাক চব লগ লাগিব তালৈকে যাম আকৌ সৈতে গৈছে তাত গ'লে কি হ'ব বোলে মই আজি হাৰকেইডাল কম গৰ্ব অহংকাৰ হোৱা ভকতৰ কাষলৈকে গ'লে আপুনি নিজৰ পূজা কৰিব কাষমবাৰ মুখে পদ্মে কাজ দুইবে যদি প্ৰথম নিবন দি তাতে মগ্ন হৈ দাহাৰ হাতে লাগিব আৰু এই সন্তলৈকে গ'লে আপুনি নিজকে পৰিষ্কাৰ কৰিব তাত সেই টুকুৰা চাবোন পাব যি টুকুৰা চাবোনে মনৰ বলি চাবোন আৰু মনৰ বলি চাবোন কৰা চাবোন টুকুৰা বেলেগ একো নহয় ঈশ্বৰৰ নাম সেইকাৰণে ঈশ্বৰৰ নামঘৰৰ শুদ্ধ নামটো হ'ল মনৰ মনৰ প্ৰক্ষালক মেণ্টেল গাৰ্বেজ ক্লিনিং ডিটাৰজেণ্ট মনৰ বলিখিনি চাফা কৰা চাবোন আৰু সেই চাবোন টুকুৰাকে ৰাতিপুৱাৰ পৰা বনাই থাকিবৰ কাৰণে চেষ্টা কৰা হৈছে যেনেকে চতুষ্পতি পানী তেল আৰু পৌষ্টিক চ'দাৰ লগালে জনতা চাবোন হয় খাৰ চাবোন টুকুৰা তেনেকৈ সেই টুকুৰা চাবোন আমি ৰাতিপুৱাৰ পৰা বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ এই ফেক্টৰীটোত যি টুকুৰা চাবোন আপোনালোক যিসকল আহিল যিসকলে এলেকা অহা নাই তেওঁলোকৰ কাৰণে লৈ যাব পাৰিব পুৱা গধূলি দুবাৰ ধুব পাৰিব মনৰ প্ৰক্ষালক মেণ্টেল গাৰ্বেজ ক্লিনিং ডিটাৰজেণ্ট সেই চাবোন টুকুৰা কিন্তু কোনো ডিটাৰজেণ্ট কোনো ডিপাৰ্টমেণ্ট ষ্টৰত নহয় ইয়াৰ পাছত কি কৈছে যে বিষয়ত ইন্দ্ৰিয়ৰ বৈৰাগ্য মিলাই জন্ম মৃত্যু পোকে পোকে সংসাৰ ধৰিলে হয় আৰু মানুহৰ স্বভাৱজাত হয় ফবিয়া কাৰোবাৰ পানীলৈকে হয় কাৰোবাৰ মৰিবৰ ভয় কাৰোবাৰ আগুৱাই যাবৰ ভয় কাৰোবাৰ কথা ক'বৰ ভয় এনেই ভৱিষ্যত কিমান কেটকে পাই থাকে আমাৰ মানুহবোৰে এজন কলি মৰি থাকিব এক্সিডেণ্ট খুব টেকটেকা দেখা মানুহজন হ'ল আনে আপুনি বাক্যবদ্ধ লওক এই যে আমাৰ আজি হাজৰিকা ছাৰৰ নেতৃত্ব গতি ছাৰৰ লগততো আপুনি গধূলি বহে ছাৰৰ লগত আপুনি বজাৰতো যায় ছাৰৰ বিষয়ে বজাৰ কওকচোন নাই মই গধূলি এনে কিন্তু কি যাব তাৰ কথা লেকচাৰ কিন্তু সময়ত মানে বহুত মানুহে টেক কৰিব পাৰে কিন্তু সময়ত সমাজৰ আগত ভাল কথা এষাৰ কোৱাৰো ভয় কেতিয়া ভয়টো নহ'ব যেতিয়া অভয় চৰণত আহিব দৰকে আগে জিকে অভয় চৰণত স্বৰ্ণপূৰ্ণ হ'লেহে আপোনাৰ ভয় নহ'ব নহ'লে ভয় থাকিবই জন্ম মৃত্যু পোকে পোকে সংসাৰ ধৰিব হয় মনৰ নিয়মে আকৌ দেহৰ সংযম পৰিৱেশ তাতো হেৰি হ'ম যিদিনাখন চঞ্চল মনটো নিয়ন্ত্ৰণ কৰিব পাৰিব সেইদিনাখন পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় নিয়ন্ত্ৰিত হ'ব অলপ আগতে মই ফৰ্মুলাকেইটা কৈ দিলোঁ আকৌ ৰিপিট কৰিছোঁ মেডিটেশ্যন ইজ এ চাকচেছ প্ৰচিডিউৰ থ্ৰু হুইচ উই কেন ৰিজল্ট আনষ্টেবল mentality into stable spirituality. Meditation is a exact ways, the correct ways through which
we can inhale the oxygen, exhale the carbon dioxide. Third formula, meditation of the pranayama is such a procedure through which we can resolve each and every kind of stress and strain. প্রাণায়াম এনে একটি পদ্ধতি যার জৰিয়তে মনৰ চঞ্চলতাক আত্মাৰ আধ্যাত্মিকতাক দ্ৰৱীভূত কৰি দিব পাৰিব। প্রাণায়াম এনে একটি শুদ্ধ প্ৰক্ৰিয়া যাৰ দ্বাৰা আমাৰ শৰীৰত প্ৰয়োজনীয় প্ৰাণবায়ু গ্ৰহণ কৰি অপানবায়ু ওলাই দিব পাৰিব। প্রাণায়াম এনে একটি প্ৰক্ৰিয়া যাৰ দ্বাৰা সকলো প্ৰকাৰৰ মানসিক চাপ দূৰ কৰিব। প্রাণায়াম অবিহনে শৰীৰটো কাৰণ কাৰ্বনবোৰ জমা হৈ থাকিলে ই বিষত পৰিণত হয় আৰু শৰীৰটোক বিখলীয়া কৰি দিয়ে। সকলোখিনি খাদ্য গতিকে অলপ আগতে সেইকাৰণে আমি এই সকলোবোৰ আলোচনা কৰিলোঁ। সেইকাৰণে ইয়াত কৈছে যে মনৰ নিয়মে হবে দেহৰ সংযম। মনটোক যেতিয়া নিয়ন্ত্ৰণ কৰিব পৰা হ'ব তেতিয়া দেহৰ অংগ প্ৰত্যেক পঞ্চ খণ্ডিত যেনে চকু, কাণ, নাক, মুখ, জিভা, ছাল, ভাত, পানী, পাত, বায়ু, কষ্ট সকলোখিনি নিয়ন্ত্ৰিত হ'ব। মেইন চুইচটো অফ কৰি ফিউজেবল গুচাই দিয়ক। ইনভাৰ্টাৰৰ যাতে কানেকশ্যন নাই, এটা বাল্ব নজ্বলে, কিন্তু কাৰেণ্ট এনে এটা শক্তি, কাৰেণ্ট মানে খুঁত। সেই খুঁতটোৱে এই বাল্বটোৰ ফিলামেণ্টডাল জ্বলাই দিছে। সেই খুঁতটোৱে ফেনখনৰ কি কৰিছে, ঘূৰাই আছে। সেই খুঁতটোৱে গিজাৰত পানী গৰম কৰি দিব। সেই খুঁতটোৱে ৰুম হিটাৰ হৈ যাব। বিভিন্ন প্ৰকাৰৰ শক্তিৰ পৰিৱৰ্তন হৈ যাব। কিন্তু যেতিয়া মেইন চুইচটো অফ কৰি ফিউজডাল গুচাই দিম, কাম আৰু নকৰে। ঠিক তেনেকে যেতিয়া আমাৰ শৰীৰৰ পৰা আত্মাটো ওলাই যাব, চকুৰে নেদেখিব, কাণেৰে নুশুনিব, নাকে গোন্ধ নাপাব, জিভাৰ স্বাদ নহ'ব, ছালৰ উশানুগুটি একো অনুভৱ নাথাকিব। সুখদুখ হৰিত তাতো হয়তো কম আৰু ইন্দ্ৰিয়ৰ সুখেই সুখ, ইন্দ্ৰিয়ৰ দুখেই দুখ, এইবোৰৰ যেতিয়া ঊৰ্ধত যাব পাৰিব তেতিয়া আপুনি সুখ আৰু দুখ দুইটাতে সমান হ'ব পাৰিব। ভাগ্যপুত্ৰ বৃহত্তৰ মহিলা এশ পতি উইদাউট এটাচমেণ্ট আপোনাৰ কৰ্তব্য বুলি ধৰ্মকৰ্তৃক উচিত মৰ্যাদা দি কাম কৰি যাওক, আসক্তি নোহোৱাকৈ। ল'ৰা আৰু ছোৱালীক পঢ়া শুনা যদি কৰি আছে, যিখিনি খৰচ দিব লাগে দি সময়ে সময়ে তেওঁলোকৰ টেবুলৰ কাষ চাপি তেওঁলোকৰ পাৰ্চনেল ডেভেলপমেণ্টখিনি, তেওঁলোকৰ প্ৰডাক্টিভিটি কি হৈছেগৈ, আও পাতে গৈছে নেকি, সেইখিনি নজৰ কৰি গৰুটো গাইজনী পথাৰত দৰৱ দিওঁতে এনেকৈ দৰৱ দিওঁ সি যাতে ঘাঁহ পানী খাব পাৰে, ৰ'দটো চোকালে চাই চিৰাব পাৰে। ৰছী, সন্মান, সম্বোধন, শাসন বেছিকৈ যদি ঘূৰাই দিয়ে, ৰছী এবাৰ কাৰণে হয় এইগুলো ছিঙি যায়। তাৰ এটা সীমা আছে। গতিকে তাক ইমান নিৰ্দিষ্ট সীমা থাকিব লাগিব যাতে গৰুটোক এনেকৈ দৰৱ দিব লাগিব, খাব পাৰে যাতে জিৰাব পাৰে। গতিকে ল'ৰা ছোৱালীক মৰম কৰিব লাগিব, শাসন কৰিব লাগিব। অষ্টমমান শ্ৰেণীৰ পৰা যদি দ্বাদশ শ্ৰেণীলৈকে ঢিলাই দিয়ে, সেই ল'ৰা ছোৱালীয়ে পথেদি বিপদে যাব, ভৱিষ্যতে ভাতপতিৰ প্ৰশ্ন হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ সময়ত যদি কামনাৰ ভাৱনা মনত আহে, বিয়া নোহোৱালৈকে যদি কামনাৰ ভাৱনা মনত আহে, শাৰীৰিক মানসিকভাৱে তেওঁলোকৰ যদি স্খলন হয়, ভগৱন্তে তেওঁলোকক কেতিয়াও কৃপা নকৰিব। উচ্চ পদত গ'লেও তেওঁলোকে বিভিন্ন আধ্যাত্মিক ক্ষেত্ৰত উত্তৰণ কৰিব। কাৰণ ইজনে সিজনক যেতিয়া বায়'লজিকেল নিডছ ফুলফিল কৰা এটা পাত্ৰ বুলি ভাবিব, কামনা পাত্ৰ বুলি ভাবিব, সেইখন সংসাৰ নহয়, সেইখন ডাষ্টবিন হৈ যাব। যিদিনাখন কামনা পৰিপূৰ্ণ হৈ যাব, স্বামীয়ে স্ত্ৰীক, স্ত্ৰীয়ে স্বামীক সন্মান নকৰা হ'ব, তৃতীয় ব্যক্তিৰ তলে ঘটিব, ডিভৰ্চ নামৰ শব্দটো আহিব। কাপোৰ সলনি স্বামীয়ে স্ত্ৰীক, স্ত্ৰীয়ে স্বামীক লাইফ পাৰ্টনাৰ সলনি কৰিব। আগতে সেই মৰ্যাদা নোহোৱা হ'ব। আৰু সেইকাৰণে আজিকালি এই ধৰণৰ অঘটন ঘটে। তেতিয়াই ডিভৰ্চ হয়, যেতিয়া স্বামী স্ত্ৰীৰ মাজত তৃতীয় ব্যক্তিৰ প্ৰৱেশ ঘটে।
নিয়ন্ত্ৰণ কৰাৰ পাছত ত্যাগৰ ভাৱনা আহিব। সৰুৰ পৰা চাবচোন ল'ৰা ছোৱালীবিলাক কিছুমান ইন্ট্ৰভাৰ্ট আৰু কিছুমান এক্সট্ৰভাৰ্ট, কিছুমান আত্মকেন্দ্ৰিক, কিছুমান বহিকেন্দ্ৰিক। সৰুতে গম পায় মাৰোৱাৰী মানুহবিলাকক দেখিছোঁ এটা ৰুমতেই এটা গাঁতিতে শুই ষ্টেনো কৰিছোঁ। আমাৰ ৰুমো বেলেগ, ইমান যত্ন কৰিছোঁ, তাৰ ভিতৰত ভাবি যাব হয়নে? কোনোবাই ভগাই খায়, কোনোবাই আকৌ বেলেগৰ কাঢ়ি খায়। সৰুৰে পৰাই স্বভাৱবিলাক মন কৰে, মানুহে গোটেই মনটো ভালে কৰি মন কৰে। আৰু তেতিয়াৰ পৰাই সৰুতে কোমলীতে বাঁহডাল সাজিব পাৰি, পুৰা ধৰি কিনে ভাঙি যাব। গতিকে ঘৰখনে শিক্ষাক পঠিয়াই দিলে হোম ইজ দ্য প্ৰাইমাৰী প্ৰগ্ৰেম এডুকেশ্যন। চেষ্টা কৰক, সংস্কাৰ দিয়ক, দেখাচাৰ, লোকাচাৰ, বেদাচাৰ, সদাচাৰ, একো নোৱাৰিলেও সদাচাৰ দিয়ক। জ্যেষ্ঠক শ্ৰদ্ধা, সমানত বিক্ষমা, ঐক্যক ক্ষমা, বিপক্ষক ক্ষমা, কনিষ্ঠক মৰম আদৰ্শ সমাজত যাতে সৈকে লক্ষণাই মৈত্ৰী কৰুণা মুদিতা সুখা দুঃখ বিচক্ষণা ভাৱনা প্ৰচিন্ত প্ৰচাৰ জ্যেষ্ঠক শ্ৰদ্ধা পাহি পেহী পৃথিৱী মহাদেৱ তৈয়াৰ কৰা পেপানৰ মেটালৰ বক্তৃষ্য হেৰাই সমানত বিত্তমা কনিষ্ঠ মৰম আদৰ্শেৰে বিপক্ষক ক্ষমা ঐক্যক কৰুণা। সেইটো হ'ল সদাচাৰ। যদি সদাচাৰ নিদিওঁ ল'ৰা ছোৱালী বেবিচাৰ কৰিব। যদি বেবিচাৰ কৰিব নালাগে সদাচাৰ কৰিব। দেখাচাৰ নিদি বেদাচাৰ নহয় সমাজত শিকে। আমাক দৰকাৰ নাই বেদাচাৰ, কিন্তু সংস্কাৰ কৰিব পাৰোঁ। সেইজোপা গছ ধুমুহাত উঘালি পৰে, যিজোপা গছৰ গুৰিত মাটি থাকে। সেইটো সন্তান আপোনাৰ বাগৰি পৰিব যাৰ সংস্কাৰ নাই। সেইডাল গছ ধুমুহাত মাজতে ছিগি যায়, আমো হ'ব কঁঠাল হ'ব তামোল হ'ব নাৰিকল হয়, যিডাল ধৰণে যিজন ছাত্ৰ বা ছাত্ৰীৰ যিটো সন্তানৰ ইলাষ্টিচিটি, মডেষ্টি, পলাইটনেছ, বিনয়ী, লজ্জা, ক্ষমা, মৰম, দয়া, কৰুণা, শিক্ষা নাই, যাৰ ফ্লেক্সিবিলিটি নাই, সি ভাঙি যাব। সি ইন'ভেটিভত ঘূৰিব। Suffering from the infinity complex and infinity complex lead up to suicide. সজিনা গছডাল বতাহৰ লগতে কিন্তু হালি ধৰি আছে। ধুমুহা বতাহ গ'ল, পকা পাত কেইটামান ধৰিছে, তামোলডাল মাজতে গৈছে। বেছি ধৰণে হ'লে ছিঙি যাব। যদি ইলাষ্টিচিটি থাকে, যাৰ ধৈৰ্য আছে, বিনয় আছে, লজ্জা আছে, ক্ষমা আছে, দয়া আছে, কষ্ট সহিষ্ণু কৰিব। গতিকে এজন ছাত্ৰ বা ছাত্ৰী হ'লে অল্প হানি, অল্প নিদ্ৰা, সহ্য ধৈৰ্য, কাৰ্য, চেষ্টা, লোকধ্যান, কুকুৰ নিদ্ৰা আৰু গৰু ছাগলী এদিন তৃণভোজী প্ৰাণীয়ে যেনেকৈ প্ৰথমতে মাইক্ৰ লেভেলত খায়, তেনেকৈ মেট্ৰ লেভেলত খায় আৰু পাছত উগাৰি পেলাই আকৌ মিহিকৈ খায়। মোক আজি অংকৰ চালে গালি পালে, কিয় গালি পালে? পাকুলিয়ে কৰে আৰু পাকুলিয়ালে উত্তৰটো নিজেই পাব। সেইকাৰণে কৃষ্ণ অৰ্জুনক পাকুলি বুলি কৈছে। এইপিনে বিচনাতে নিশ্চয় বহুমূলা ভাবা নিৰ্দণ্ড নৃত্য চলাচল নিৰ্দীয় চলা আত্মবাদা আত্মবাদনে self analysis. Oh my dear, please analysis it yourself. What for you coming this world again this eternal world? It is your last journey, but for me it's not last. We are again coming this earth. I believe in the order universal floor of this universe, so which along with all the orders of coming through that universal floor in the earth. সেইখনকে দৰ্জা বুলি কয়। যিফালে আলহী আৰু গৃহস্থ ভিতৰত সোমাই সেইখনকে দৰ্জা বুলি কয়, যিফালে বাহিৰত ওলাই যাব। কৃষ্ণৰ কৈছে দৰ্জা খোলা আছে, দৰ্জা খোলা আছে। মই বিশ্ব ব্ৰহ্মাণ্ডৰ দ্বাৰ। কিমান ধুনীয়া কথা। সেই ধনঞ্জয় এবাৰ চিন্তা কৰা, তুমি কোন কি কাৰণত পৃথিৱীত আহিছা, কি কৰি আছা, কলৈ যাবা? এবাৰ চিন্তা কৰিছা। তোমালোক ভাতৃক ৰাজসিক কামসিক তিনিটাৰ ভিতৰত মই ত্ৰিগুণাতীত ত্ৰৈবিণা সেৱেদা স্ত্ৰীগুণা ভবাত্মা সেইটো তুমি ভাবি চোৱা। জপৰেখা চৰাচৰ সবে মায়াময় সত্ৰজতম তিনিগুণৰ ভিতৰত মই যে পঢ়ি আছো সবাৰ অভ্যন্তৰ, মই কিন্তু ত্ৰিগুণাতীত। পাৰিবা, মোক তুমি পাবা কেনেকে? নিৰ্দণ্ড নিত্য সদস্য নিৰ্বিবাসনা কৰা। যেটা তোমার
দ্বন্দ্ব মাৰিব ভাল বেয়া প্ৰকাশ গণন গ্ৰহণ ত্যাগৰ নিৰ্দলীয় বৰ্জনীয় কেঁচা পকা লাভ লোকচান চব বাদ দিয়া দণ্ডাতি ধোৱা ডাইনামাত ঊৰ্ধ ধোৱা নিত্য সদস্য প্রত্যেক মুহূর্তে সত্য অবস্থাত গৈছিল এদেরকে সৎচিদানা আনন্দ হল পরম রহ পাবা তুমি চিদানন্দ হয়ে যাবা তোমার চিত্ত আনন্দ হয়ে যাব তুমি পরমানন্দ পাবা কারণ মই ভোগানন্দ আর সেই আনন্দের একটা পায় গোটেই বিশ্বব্রহ্মাণ্ড নাচি আছে অর্জুন তুমি জাগি উঠা মানিদ্রার পৰা জাগি উঠা আৰু এনেকেই অমৃতমন বাক্যৰে কৃষ্ণই অৰ্জুনক পুনৰ জগাই দিলে আর অর্জুন অ্যাক্টিভেশন এনার্জি অর্জুনে সক্রিয় শক্তি লাভ কৰিলে আনক কিছু নজনাৰ মই মাত্ৰ খান মোটামাত্ৰ ভক্তি হ'লে বেৰিবেৰিচাৰ সমস্ততে যেতিয়া ঈশ্বৰক দেখিব তেতিয়া মানুহে বেবিচাৰ কাৰ্যৰ পৰা এৰি আহিব যেতিয়া এজন ব্যক্তিয়ে উপলব্ধি কৰিব for every crime criminal is the first evidence of the crime that crime commit by himself or herself অপরাধী অপরাধের প্রথম থাকি হ্যাঁ সুরত পাতি আছিল কথার সুরত আন্দাইছিল যারা তো কথা লাগিয়েছে ঘরের পক্ষে কথা শুরু করেছে পকা কথার বান্ধব দ্বিতীয় ফালিলে পাটরের মুখের কথা করে দেখব তাহলে কিবা কথা খাই গেছে গতিকে অপরাধী অপরাধের প্রথম থাকি কোনেও নিজক আৰু পৰক থাকি দিব নোৱাৰে স্বীকাৰ কৰিব লাগিব সেইকাৰণে কি কৈছে অনুশোচনাৰ সমান ডাঙৰ প্ৰায়শ্চিত্ত নাই এজনক ফাঁচি দিও লাভ নাই গুলিয়াও লাভ নাই যদি তেওঁ স্বীকাৰ নকৰে হয় কৈছো মই এই অপৰাধটো কৰিছিলোঁ সেইকাৰণে কৈছে অনুশোচনা ভাৱ নাই অনুশোচনা কৰিলে ৰাষ্ট্ৰপতিৰ কেতিয়াবা সমাধান কৰে গতিকে আমাক এপলাইজ কৰিব দিছে যদি আপোনালোকে অপৰাধ কৰিছে নিজে এপলাইজ কৰক হয় মই এই অপৰাধ নির্জন স্থানত শিল্পের মুখর দিয়ে